মোৰ লগত বহুত ডাঙৰ ঘটনা এটা হ'ল ভবা নাছিলোঁ আচলতে বহুত বেছি ডাঙৰ ঘটনা এটা হৈছে কান্দি কান্দি তপ পোৱা নাই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি ক্ষমা কৰিব অগ্নিনাভক লৈ পেলাই ভিডিঅ' বনোৱাৰ কাৰণে নে কি নাজানো এনেকুৱা মোৰ জীৱনত হ'ল অগ্নিনাভৰ নামত ভিডিঅ' বনোৱাৰ কাৰণে আজি মই ইমানখিনি কষ্ট পাব লগা হৈছে সেইকাৰণে সমূহ ৰাইজক ক্ষমা বিচাৰিছোঁ এনেকুৱা মই ভুল কৰিলোঁ বা ইমান মই বিৰূপ মন্তব্য কৰিলোঁ যাৰ বাবে আজি মই মোৰ জীৱনত কান্দিব লগা হৈছে কথাখিনি মই কৈছোঁ ৰ'ব আচলতে মই কান্দিব লগা কিয় হৈছে জানেনে এই যে ভিক্সটো চকুত লগোৱাৰ কাৰণে আমাৰ দুজনমান অন্ধভক্তই আহি মোক কমেণ্ট কৰিছে পাপিনী পাপে চুবটোক অগ্নিনাভৰ ওপৰত ভিডিঅ' বনোৱা হেৰৌ ভগৱানৰ ওপৰত আমি ভিডিঅ' বনোৱা নাই ভিডিঅ' কাৰ ওপৰত বনাইছোঁ শিখা মজুমদাৰ বেজবৰুৱাৰ ওপৰত যিজনীয়ে নেকি ধৰ্মৰ নামত ব্যৱসায় কৰি আছে আৰে 9 মাহ দিনে অগ্নিনাভৰ ওপৰত ভিডিঅ' বনাই একো হোৱা নাই কি কমেণ্ট কৰিবলৈ আহক হে